নমস্কাৰ, এই মতো আহি গৈছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মতো দিবলৈ এটা বিগ ব্ৰেকিং নিউজ। চাপৰৰ ঘূৰ্ণিমাৰীত আৰক্ষীৰ অভিযানত দুটাকৈ চোৰাং গৰু জব্দ। আৰক্ষীক দেখি পলায়ন গৰু সৰবৰাহকাৰী। পৰৱৰ্তী খবৰটি হৈছে তিনিচুকীয়া জিলাৰ তালাপত ভয়ংকৰ ঘটনা। তালাপৰ টিপুকত পিতা পুত্ৰসহ 4জনকৈ লোকৰ মৃত্যু। চুলাই বনোৱা টেংকিত সোমাই মৃত্যু 4জনকৈ লোকৰ। নিহত লোককেইজন ক্ৰমে ৰামপ্ৰসাদ ৰায়, পটৰজী ৰায়, জগদীশ গোৱালা, পুকলা কিষাণ। পৰৱৰ্তী খবৰটো দিবলৈ লৈছোঁ। সংসদৰ মজিয়াত ফ্লাইং কিছ বিতৰ্ক। ৰাহুলৰ বিৰুদ্ধে ফ্লাইং কিছ কৰাৰ অভিযোগক লৈ কংগ্ৰেছ বিজেপিৰ মাজত প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰটি হৈছে ৰাইজৰ GST টকাৰে দিল্লীত কেবিনেট পাৰ্টি, নিশা 5 ষ্টাৰ হোটেলত আড্ডা মাৰিছে মন্ত্ৰীয়ে। গৌৰৱ গগৈয়ে এইবাৰ এনেধৰণে মন্তব্য কৰিলে, ৰাইজৰ টকাৰে কেবিনেট পাৰ্টি, নিশা 5 ষ্টাৰ হোটেলত আড্ডা মাৰিছে মন্ত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে বিৰোধীয়ে ফিল্ডিং কৰিছে কিন্তু শাসক পক্ষই 6-4 মাৰি আছে। দেশক বিপৰ্যয়ৰ মুখৰ পৰা উদ্ধাৰ কৰিছে বিজেপি চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ এনেধৰণে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে 2024-ত পুনৰ গঠন হ'ব বিজেপি চৰকাৰ। 24-ত অভিলেখ সংখ্যক আসন লাভ কৰিব বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ